হাই গাইজ, গুড মৰ্ণিং। আজি সকলোলৈ ৰাস মহোৎসৱৰ শুভেচ্ছা জনালোঁ। মানে মই ভাবিছোঁ আজিৰ পৰা যি পাৰোঁ মানে তাকে মই দেখাম বুলি ভাবিছোঁ, মানে ব্লগ হিচাপে যিমান পাৰোঁ আৰু। তাৰপিছত এতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। সেউজীয়া পথাৰখন এসময়ত সেউজীয়া আছিলে, এতিয়া সোণালী হৈছেগৈ আৰু। এয়া চাওকচোন কিমান ধুনীয়া দেখিছে। মৰ্ণিং কিমান ধুনীয়া লাগিছে। মোৰ যে এইকেইটা দিনত বহুত ভাল লাগে মনটো, পথাৰলৈ অহা যোৱা কৰি এনেই ভাল লাগে। এইবোৰ ধান পকিলে আৰু দাবহি, আজি দোৱা কথা আছে। চাওক পথাৰৰ কিনাৰৰ চৌহদটো। এইখন আমাৰে বাৰী দেই, বাহনি হয়, কঠীয়া পৰা হয় ইয়াত। এয়া আমাৰ আলু খেতি। এয়া বন্ধাকবি। পথাৰৰ মাজত ধান চাব আহিছোঁ, পকা ধানৰ মাজে মাজে সৰু সৰু দুপৰীয়া এনেই মনটো ভাল লাগিলে পথাৰৰ মাজলৈ আহিলোঁ ধান কটা চাবলৈ। ধান কাটি আছে, এনেই ভাল লাগে পথাৰত আহি, মনটো এনেই ভাল লাগে এইকেইটাত। আপোনালোকো যাবচোন, বহুত ভাল লাগে এইকেইটা দিনত পথাৰত থাকি। নিজে খেতি কৰা চব্জি খেতি। এয়া চাওক লাই, এইফালে ধনিয়া ওলাইছে অলপ অলপ, দেখিছে নহয়। আৰু দেখাম ৰ'ব। নিজে বহুত কষ্ট কৰি ৰোৱা হয়, কোৰ মাৰি মাৰি। এইবোৰ ফ্ৰেঞ্চবিন ফুলিছে, এইফালে লাই আছিলে, লাই চাই থাকক। মোৰ সৰু বাৰী ঘৰৰে, এইবোৰ মূলা। আপোনালোকে জনাবচোন ঘৰত কৰিছেনে খেতি। আজিনো আৰু কি দেখাম, ঘৰৰ ওচৰে পাঁজৰে যিমান পাৰিলোঁ দেখালোঁ। মানে এনেই আৰু বনাই পিনে দেখালোঁ। আৰু আহিব ভাল ভাল ব্লগ আহিব, মইতো ক'লৈকো ওলাই যোৱা নাই, ওলাই যাম। ভাল ভাল ব্লগ আপোনালোকে দেখিবলৈ পাব। চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি থৈ দিব। ঠিক আছে, বাই বাই।